Good morning everyone. আজি হল 4 অক্টোবৰ 5টা মান বজাত উঠিলো উঠি এতিয়া ফ্ৰেছ হৈ 6টা মান বজাত এতিয়া 6টা বাজিছে ওলাই যাম স্কুবা ডাইভিংলৈ আৰু ইমানেই ভোক লাগিছে এই চিপছ খাইছোঁ ৰাতিপুৱা স্কুবা ডাইভিঙৰ কাৰণে আহিছোঁ। স্কুবা ডাইভিং কৰাৰ আগত কিছুমান মেডিকেল ইনফৰমেশ্যন দিবলগীয়া হয়। এয়া এওঁলোক ফিল আপ কৰি আছে। স্কুবা ডাইভিং কৰাৰ আগত অলপ ট্ৰেইনিং চলে। এয়া ট্ৰেইনিং দি আছে। ৰাতিপুৱা আমি 4জন স্কুবা ডাইভিঙৰ কাৰণে ওলাই আহিছিলোঁ। স্কুবা ডাইভিং কৰাৰ আগতে হেল্থ ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰিবলগীয়া হয় আৰু তেওঁলোকে প্ৰশ্ন কৰে যে আপোনালোকৰ কিবা মেডিকেল হিষ্ট্ৰী আছে নেকি, যে BP, এপিলেপচি, ব্লাড চুগাৰ আৰু এনেকুৱা আনুষংগিক বেমাৰ। কিন্তু মোৰ এটা প্ৰব্লেম হ'ল, মোৰ মানে হাই BP থকাৰ কাৰণে আৰু মই নিয়মীয়াকৈ যিহেতু টেবলেট খাওঁ, মোক সেইকাৰণে এলাউ নকৰিলে স্কুবা ডাইভিঙৰ কাৰণে। আৰু মই মিছাকৈও মানে ক'ব নোৱাৰিলোঁ যে মই টেবলেট নাখাওঁ বুলি বা BP মোৰ নাই বুলি। আৰু জীৱন ৰিস্ক লোৱা কি দৰকাৰ ন, মই সেইকাৰণে মোৰ মুখৰ পৰা সঁচা কথাটো ওলাই গ'ল। আৰু মোৰ আন্দামানৰ আটাইতকৈ বেষ্ট ডাইভিং স্কুবা ডাইভিংটো মই মিছ কৰিলোঁ। এইটো কাৰণে মইতো বেয়া লগা নাই জীৱনৰ এটা হেৰি লৈ, কিয়নো মই মিছাকৈ মই কৰোঁ। মিছা কথা এটা কৈ জীৱনৰ ৰিস্ক লোৱাটো কি প্ৰয়োজন, সেইটো কাৰণে এনিৱেজ বাকীবোৰ এনজয় কৰিম যি আছে। আৰু এওঁলোক গৈছে, এওঁলোককে চাই আছোঁ। আৰু 2 ঘণ্টামান সময় লাগিব বুলি কৈছে এওঁলোকৰ স্কুবা ডাইভিঙত। প্ৰথম ট্ৰেইনিং হ'ব। আৰু আন্দামানত আহি এটা বিশেষ ভাল লাগিছে যে সঁচাই বিউটি অফ নেচাৰ, বহুত ধুনীয়া ঠাই আৰু এক্সপ্ল'ৰ কৰিব লাগে এইবিলাক। ইয়াত চেৰাপুঞ্জী টাইপৰে খুব সোনকালে পটককৈ বৰষুণ দিয়ে, আকৌ এৰি দিয়ে। ইয়াত যদিও বিচ আছে, ধুনীয়া গছ গছনি আছে, সেউজীয়া প্ৰাকৃতিক পৰিৱেশ, কিন্তু হিউমিডিটিটো ইয়াত অলপ বেছি আৰু সেইকাৰণে খুব পানী পিয়াহ লাগে ইয়াত। এনি টাইম পানী বটল এটা কেৰি কৰি থাকিব লাগে আৰু ছাতি বিশেষকৈ লাগিব। এই বৰষুণ ঘপককৈ দিব আৰু ঘপককৈ এৰি দিব, এনেকুৱা টাইপৰ হৈ থাকে। আৰু খুব বেছি জোৰকৈও নাহে বৰষুণটো, কিনকিনীয়া বৰষুণ এজাক দিয়ে আকৌ এৰি দিয়ে। বাকী মোৰ ভিডিঅ'বিলাক চাই পিনে আপোনালোকে কেনেকুৱা পাইছে জনাব। ইয়াত নেটৱৰ্কৰ ইছ্যু আছে, জিঅ' একেবাৰে নচলে, এয়াৰটেল পোৱা যাব। আৰু পৰ্ট ব্লেয়াৰত এয়াৰটেলৰ নেটৱৰ্কটো ভাল, বাকীবিলাকত এয়াৰটেলৰ নেটৱৰ্ক আছে যদিও কাম নিদিয়ে ইমান। কিবা বাজিলে, চৰাইৰ মাত আছিলে এইটো। ইয়াত বস্তুবিলাকৰ দাম যথেষ্ট বেছি, কাৰণ কলিকতাৰ পৰা জাহাজত আনিবলগীয়া হয়। লিখা প্ৰাইচতকৈ বহুত বেছি লয় দাম।
এটা পানী বটলত 2 লিটাৰ পানী বটল এনেই আমাৰ অসমত 30 টকা, ইয়াত 50 টকা, ঠাই বিশেষে 100 টকা দিও কিনি খাবলগীয়া হৈছে। বস্তুবিলাকৰ দাম পালোঁ ইয়াত যথেষ্ট বেছি। এওঁলোক আহিল স্কুবা ডাইভিং কৰি, আহকচোন শুনো তেওঁলোকৰ মুখেৰে। সি ৱাকিঙৰ বাৰু খালি সেই প্ৰব্লেম নাই, সি ৱাকিঙৰ বক্স পিন থাকে। সি ৱাকিং কৰিব পাৰিম নে? সি ৱাকিংটো আমাৰ আছে জানো? হেৰিত নাই নহয়। নাই আমি স্নোকেলিং পাৰিম বুলি কৈছে। স্নোকেলিঙৰ মাছ দেখি বুলি কৈছে। স্নোকেলিং কৰিম আৰু আমি জেটি টাইপ কিবা ল'ম। নিমখ কি বস্তু হয়? আৰু আমাৰ ইজন ক'লৈ গ'ল? সি কৰিব গৈছিলে। এতিয়া কৰিব গৈছে। এজনকে লৈ গৈছিলে নেকি? কেলে ইয়াত যে গেদাৰিং কৰিছিলে কি কৰিছিলে? মোক ইমানে ট্ৰেইনিং দিলে, ইয়াক লৈ গ'লে মোক ইমান ট্ৰেইনিং দিয়াৰ কাৰণে বেছি ভয় লাগিলে। ইয়ে ৰাম। আৰু নহয় হেৰি নাকেৰটো উশাহ ল'ব নোৱাৰা, মুখেৰে ল'ব লাগিব। প্ৰথম কাণটো প্ৰেছাৰ ডিফাৰেঞ্চ হৈ গ'ল, মই তাক কেনেকৈ কৈছোঁ, সি কৈছে নাকটো এনেকৈ দেখাইছে আৰু নাকটো এনেকৈ হেৰি কৰিব লাগে বোলে। আৰু হেৰি কাণ বিষায় নেকি? বিষায় আকৌ প্ৰথমবাৰ বিষালে ন। তাৰপিছত কি হেৰি কি হ'ল? দেখাইছে এনেকৈ দেখাই আছে নাকটো দিয়াৰ লাগে পুৰা যে কাণখন যে পুৰা হেৰি হৈ যায় যে ফুলি যায় যে সেইটো কৰিব লাগে মানে। নাকটো কি কৰিব লাগে? হেৰি উশাহটো মানে বাহিৰ ঠেলিব যায়, কাণখন যে বন্ধ হৈ যায় যে তেতিয়া প্ৰেছাৰ ডিফাৰেঞ্চটো ফিল হৈ যায়। পানীৰ মাজত কেনেকৈ গম পালা যে ই এনেকৈ কৈছে বুলি? দেখাইছে আকৌ, দেখি পায় ন? দেখি পায়। নিমখ দেখিলোঁ কোৱা নাই পুৰা ক্লিয়াৰ। মই ভিডিঅ' বনালে ভিডিঅ'টো আপলোড কৰিবা তুমি? বহুতেই ভিডিঅ' বনালোঁ, এনেকৈ কি কৰিব লাগে এনেকৈ দেখাই আছে। চিম্বলবিলাক দেখুৱা আকৌ। হেৰিটো কোনটো? আপ ডাউন, তাৰপিছত হেৰি অ'কে, নট অ'কে। ষ্টপ কৰিব দিছে। মই ভালেই কৰিলোঁ, মানে মই কি না উশাহ মানে মই মুখে নোৱাৰোঁ। মোক বহুতেই শিকালে ন, মোক বহুতেই শিকালে মই আৰু মানে আৰু নাৰ্ভাছ হ'লোঁ। সি কৈছে ডাৰকে আগে জিতে, মই আৰু জিতে বোলে। আৰু মাজত লৈ গৈছিলে নেকি? কিমান মাজত লৈ গৈছিলে? বহুত দ। আৰু সেই তলত নামিবলৈ কি হেৰি আছে? কিমানখিনি লাগে মানে ষ্টেয়াৰ্ছ আছে নেকি? নহয় কেনেকৈ? নহয় নাওখনত যে হেৰি দেখিছোঁ, ষ্টেজ দেখিছোঁ যে। নামিবলৈ। চি ৱাকিঙো একেই হ'ব চাগে? একেই তলতে যাব লাগিব ন? সেইকাৰণে নিদিয়ে। ভালে হ'ল নগ'লো পাই, ময়ো নোৱাৰিলোহেঁতেন চাগে। ৰাম, ই আৰামত শুই আছে। ইহে ভলিব শুই আছিলে। বুজালে নেকি? একেলগে নাছিলে নেকি তোমালোক? চিংগল চিংগল নেকি? এটা বেছি বুজালে। এই চুৱেটিং নাই আমাৰ, নালাগে। মোক এনেও নিদিয়ে, চি ৱাকিং আৰু নিদিয়ে। মজা। মিছামিছি কৰিব নোৱাৰিলা। স্কুবা ডাইভিং বুলি কয়। একদম চবতকৈ উৎপাত পাৰ্থপ্ৰতিমে কৰিলে আৰু পাৰ্থপ্ৰতিমে কৰিব নোৱাৰিলে আৰু কিছুৰে মজা কৰিলে। তাকে মইতো যাবই নোৱাৰিম। ইয়াত যেতিয়াই পিয়াহ লাগে ডাবৰ পানীয়ে খাই থাকোঁ। পানীও খোৱা হয় অৱশ্যে, পিয়াহ যথেষ্ট লাগে। ऑलरेडी नारियल हो चुका है ना? नहीं ये नारियल नहीं है, ये तो मलाई है। मलाई है।
नारियल होगा तो सख्त हो जाएगी। Gini kayak gini. Udah. Coba kan lu আছে পাৰিলা হ্যাঁ ভালকে গ'লো লাষ্টত খালতে অকণমান প্ৰব্লেম পালোঁ ওপৰলৈ গৈছোঁ তিনিবাৰমান গ'লোতো মজালে Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go.